হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ভাৰত চৰকাৰে কেনেকৈ ফ্ৰী ট্ৰেইনিং চেণ্টাৰ বহাই পেলাই মানুহক ফ্ৰী ট্ৰেইনিং দি পেলাই চাকৰিৰ উপযুক্ত কৰিবলৈ গৈ আছে। কেণ্ডিডেট হ'লে কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব, কেটাগৰী নিজৰ কাষ্টখিনি ফিল আপ কৰিব, তাৰপিছত নাম দিব, ফাদাৰ্ছ নেম হাজবেণ্ড নেম ফিল আপ কৰিব, ডেট অফ বাৰ্থ দিব, জেণ্ডাৰ চিলেক্ট কৰিব, ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট এইবোৰ গোটেইখিনি ফিল আপ কৰি ফটো আপলোড কৰি পেলাই গোটেই ডিটেইলছ ভৰাৰ পিছত মোবাইল নাম্বাৰ দি পেলাই ভেৰিফিকেশ্যন হোৱাৰ পিছত নেক্সট মাৰি দিব। এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু যদি কোনোবা সংস্থা হয় তেতিয়াহ'লে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে চাই লওক, মই দেখুৱাই আছোঁ বস্তুখিনি কি কৰিব পাৰে। কোনোবা এটা সংস্থাও ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু যুৱক যুৱতীসকলক ফ্ৰী ট্ৰেইনিং দি পেলাই ডিষ্ট্ৰিক্ট নিজৰ এইবোৰ ফ্ৰী ট্ৰেইনিং দি পেলাই যুৱক যুৱতীসকলক চাকৰিৰ উপযুক্ত হিচাপে গঢ়ি তুলিব পাৰে। চাই ল'ব, বস্তুখিনি ভালদৰে বুজি ল'ব। আৰু যদি কিবা জানিবলগীয়া কথা থাকে তেন্তে টোল ফ্ৰী নাম্বাৰ আছে, স্ক্ৰীনত দেখিবলৈ পাব, তাত আপোনালোকে এপ্লাই কৰিব। ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ।